সাহায্য অসমৰ বানাক্ৰান্তলৈ এতিয়া সাহায্য আগবঢ়াইছে বলিউডৰ তাৰকাসকলে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ আগবঢ়াইছে ধন এক বৃহৎ পৰিমাণৰ ধন আগবঢ়াইছে এই সকল তাৰকাই আমিৰ খানে অসমৰ বানাক্ৰান্তলৈ আগবঢ়াইছে 25 লাখ টকা 25 লাখ টকা আগবঢ়াইছে আমিৰ খানে লগতে অক্ষয় কুমাৰে আগবঢ়াইছে প্ৰায় 30 লাখ টকা আৰু সমান্তৰালভাৱে জনপ্ৰিয় গায়ক সোনু নিগমেও আগবঢ়াইছে বানপীড়িতলৈ 5 লাখ টকা বানপীড়িতলৈ 5 লাখ টকা আগবঢ়াইছে সোনু নিগমে আৰু অভিনেতা অৰ্জুন কাপুৰ আৰু ৰোহিত শেট্টিয়ে 5 লাখকৈ টকা আগবঢ়াইছে বানাক্ৰান্তৰ বাবে ইয়াৰ লগতে সংগীত পৰিচালক ভূষণ কুমাৰেও বানপীড়িতৰ বাবে আগবঢ়াইছে 11 লাখ টকা আৰু অসমৰ বানপীড়িতলৈ বলিউডৰ তাৰকাৰ সাহায্য এক বৃহৎ পৰিমাণৰ সাহায্য আগবঢ়াইছে এই সকল বলিউডৰ তাৰকাই মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ আগবঢ়াইছে তেওঁলোকে ধন আৰু আমিৰ খানে অসমৰ বানপীড়িতলৈ আগবঢ়াইছে 25 লাখ টকা ইয়াৰ লগতে অক্ষয় কুমাৰে আগবঢ়াইছে বানপীড়িতলৈ 30 লাখ টকা আৰু জনপ্ৰিয় গায়ক সোনু নিগমে বানপীড়িতলৈ আগবঢ়াইছে 5 লাখ টকা আৰু সমান্তৰালভাৱে অভিনেতা অৰ্জুন কাপুৰ আৰু ৰোহিত শেট্টিয়ে আগবঢ়াইছে 5 লাখকৈ টকা আৰু সংগীত পৰিচালক ভূষণ কুমাৰেও বানপীড়িতৰ বাবে আগবঢ়াইছে 11 লাখ টকা ইতিমধ্যে তেওঁলোকে টুইটাৰ যোগে প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই সকল বলিউডৰ তাৰকাক টুইটাৰ যোগে ধন্যবাদ জ্ঞাপন কৰিছে আৰু দেখা গৈছে চলিত বৰ্ষত সমগ্ৰ অসমত বান ভূমিস্খলনে এক বিধ্বংসী ৰূপ ধাৰণ কৰিছে সংহাৰী ৰূপ সৃষ্টি কৰিছে বানে আৰু যাৰ পৰিপ্ৰেক্ষিতত উজনিৰ পৰা নামনিলৈ মধ্য অসমত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে বিভিন্ন অঞ্চলত এতিয়া সৰ্বশান্ত হৈ পৰিছে এতিয়া একাংশ লোক তাৰ মাজতে এই সকল বলিউড তাৰকাই সহায়ৰ হাত আগবঢ়াইছে অসমৰ বানপীড়িতলৈ আৰু তেওঁলোকে বৃহৎ পৰিমাণৰ ধনৰ